মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এজন ল'ৰা ইউটিউবৰ পৰা ইমান টকা উপাৰ্জন কৰে যে ইউটিউবৰ যোনটো সিইও আছে নীল মোহন তাৰ নেটৱৰ্ক হৈছে $150 মিলিয়ন আৰু তাতে সেই ইউটিউবাৰ জনৰ নেটৱৰ্ক হ'ল $500 বিলিয়ন Mr. Beast. Of Mr. Beast. He is the biggest name on YouTube right now. He's got 289 million subscribers. Yes, আমি কথা পাতি আছো পৃথিৱীৰ সকলোতকৈ ডাঙৰ ইউটিউবাৰ মিস্টাৰ বিস্টৰ বিষয়ে आज मैंने इन दो अजनबियों को जंगल के बीचों बीच छोड़ दिया है तुमसे मिलकर अच्छा लगा दोस्त और यहाँ हर एक दिन बिताने के लिए मैं तुम्हें दूंगा $10,000 7 মে 1998 চনৰ আমেৰিকাৰ কেনসাছ নামৰ জগত এটা মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম হয় ইয়াৰ সম্পূৰ্ণ নাম আছিল জেমছ ষ্টেফেন আৰু মৰমতে ইয়াক মাকে জিমি বুলি মাতিছিল সোশ্যাল মিডিয়াত মিস্টাৰ বিস্ট নামেৰে পৰিচিত मैंने $25 लाख देकर ये जेट खरीदा है और 11 यूट्यूबर्स को इस पर हाथ रखने को कहा है ইয়াৰ মাকে আৰ্মিত চাকৰি কৰিছিল আৰু এহঁতৰ পৰিয়ালটো বেছি দুখীয়াও নাছিল আৰু বেছি ধনীও নাছিল 2007 চনত এনেকুৱা পৰিস্থিতি আহি যায় যে মিস্টাৰ বিস্টৰ লাইফ সলনি হৈ যায় 2007 চনত ইয়াৰ মা আৰু দেউতাকৰ ডিভোৰ্স হয় ইয়াৰ কাৰণ আছিল যে দেউতাকে ইয়াৰ মাকৰ ওপৰত বহু অত্যাচাৰ আৰু অশান্তি কৰিছিল সেই কাৰণে ইয়াৰ মাকে দেউতাকৰ পৰা ডিভোৰ্স ল'বলৈ সিদ্ধান্ত গ্ৰহণ এই সময়ত জিমিৰ বয়স আছিল মাত্ৰ 9 বছৰ নিজৰ পৰিয়ালটো বেলেগ হোৱা দেখি বহুত বেছি দুখ আৰু বহুত বেছি ডিপ্ৰেছন শেষত জিমি আৰু তেওঁৰ ভাইয়ে নিজৰ মাকৰ লগত থাকিবলৈ লয় জিমিৰ মন পঢ়াক লৈ একো ইণ্টাৰেষ্ট নাছিল ইয়াৰ ইণ্টাৰেষ্ট ইউটিউবতহে বেছিকৈ আছিল 2010 চনৰ সময়ছোৱাত ইউটিউব আমেৰিকাত এটা ট্ৰেণ্ড বনিব ধৰিছিল ইউটিউবাৰবিলাকক আমেৰিকাত তেতিয়া লাহে লাহে চিনাক্ত হ'ব ধৰিছিল সেইবিলাক চাই চাই জিমিয়ে মনত ইউটিউবাৰ হ'বলৈ ইচ্ছা জাগি উঠে সেইকাৰণে মাত্ৰ 13 বছৰ বয়সত 2012 চনত জিমিয়ে নিজৰ ইউটিউব চেনেল বনায় যাৰ নাম আছিল মিস্টাৰ বিষ্ট 6000 এইটো এই কাৰণে ৰাখিছিল যে ইয়াৰ মিনি ক্ৰাফ্ট গেমৰ আইডিটোৰ নাম আছিল মিস্টাৰ বিষ্ট 6000 মিস্টাৰ বিষ্টে ইউটিউবত ভিডিঅ' বনোৱাটো আৰম্ভ কৰি দিছিল বাট তেওঁ সাকসেস হ'ব পৰা নাছিল 5 বছৰ পাৰ হ'ল 5 বছৰত সি ইউটিউবৰ এলগৰিদম ভালকৈ বুজি পাইছিল সেইকাৰণে আজিও মিস্টাৰ বিষ্টক ইউটিউব এলগৰিদমৰ হেকাৰ বুলি কয় কাৰণ ইয়াৰ পাছত যোনটো গ্ৰ' কৰাৰ সত্যতা আছে আৰু যোনটো গ্ৰ' টিপছ এণ্ড ট্ৰিক্স আছে সেইটো মই আপোনালোকক ভিডিঅ'ৰ আগলৈ ক'ম যে কেনেকৈ মিস্টাৰ বিষ্টে কি টিপছ এণ্ড ট্ৰিক্স লগালে যে নিজৰ চেনেলটো বহুত সোনকালে গ্ৰ' কৰিবলৈ সক্ষম হয় চন 2016 গ্ৰীণ ভেলী খ্ৰীষ্টিয়ান একাডেমীত গ্ৰেজুৱেশ্যন কাৰণে এডমিশ্যন ল'লে আৰু সেই সময়ত চেনেলটো 30,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল ইয়াৰ গেমিং ভিডিঅ' লাহে লাহে গ্ৰ' হ'বলৈ ধৰিলে লাহে লাহে ছাবস্ক্ৰাইবাৰৰ সংখ্যা বাঢ়িব ধৰিলে যিটো কাৰণত তেওঁ এটা ডিচিজন ল'লে সেই ডিচিজনটো ইয়াৰ জীৱনৰ উন্নতিৰ কাৰণ ৰূপে দেখা দিলে চন 2016 কলেজ ড্ৰপ আউট কৰিলে আৰু ইউটিউবত সম্পূৰ্ণৰূপে শিফ্ট হ'বলৈ বিচাৰ কৰিলে সেইকাৰণে এই ঘটনাটোৰ পৰা আমি সকলোৱে জীৱনত যেতিয়া আমি কনফিউজ হওঁ তেতিয়া আমাৰ এটা ডিচিজন ল'বলৈ বহুত বেছি দৰকাৰ এই এটা ডিচিজন আপোনালোকৰ জীৱনটো বনাবও পাৰে আৰু ধ্বংস কৰিবও পাৰে সেইকাৰণে আমি সকলোৱে জীৱনত এটা সিদ্ধান্ত সদায় ভাবি চিন্তি ল'ব লাগে যোনটো সোনকালে বেনিফিট দিয়ে তাতকৈ বেছি লং টাৰ্মৰ বিষয়ে ভাবিব লাগে সেইটো সময়ত জব আৰু ডিগ্ৰীটো শ্বৰ্ট টাইমত পাই যাব যিহেতু জিমিক কি লাগিছিল লং টাৰ্ম সি লং টাৰ্মৰ বিষয়ে ভাবিলে আৰু আজি সি পৃথিৱীৰ সকলোতকৈ ডাঙৰ ইউটিউবাৰ যেতিয়া মিস্টাৰ বিষ্টে কলেজ এৰিলে তেতিয়া তেওঁৰ মাকৰ খং উঠিল আৰু মিস্টাৰ বিষ্টক ঘৰৰ পৰা বাহিৰ কৰি দিলে কিছু সময় পাছত মিস্টাৰ বিষ্টে নিজৰ মাকৰ ওচৰলৈ গৈ বুজায় আৰু চকুত যোনটো চমক আছিল যোনটো তাৰ প্লেনিং আছিল সেইটো চাই ইয়াৰ মাকেও ইয়াক ছাপোৰ্ট কৰিবলৈ ধৰিলে এই সময়ছোৱাত মিস্টাৰ বিষ্টে নিজৰ কণ্টেণ্ট ওপৰত বহুত বেছি ইম্প্ৰুভমেণ্ট কৰিছিল আৰু তাতে সি এটা চেলেঞ্জিং ভিডিঅ' বনালে জানুৱাৰী 2017 চনত য'ত সি 1ৰ পৰা 1 লাখলৈকে কাউণ্টিং কৰি এই ভিডিঅ'টো শ্বুট কৰিবলৈ তেওঁক 40 ঘণ্টা সময় লাগিছিল কিন্তু ফাষ্ট ফৰৱাৰ্ড কৰাৰ ফলত সেই ভিডিঅ'টো বনালে 24 ঘণ্টা এই ভিডিঅ'টো ইয়াৰ বহুত বেছি ভাইৰেল হ'ব ধৰিল আমেৰিকাত ই ট্ৰেণ্ড হিচাপে হ'ব ধৰিল আৰু ইয়াৰ আমেৰিকাত নাম চলিবলৈ আৰু 2017 চনত ইয়াৰ চেনেলটোত প্ৰায় 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট আৰু 6 নৱেম্বৰ 2018 চনত ইয়াৰ চেনেলটোত প্ৰায় টোটেল 10 মিলিয়ন ছাবস্ক্ৰাইবাৰ কমপ্লিট আৰু এটা ইণ্টাৰেষ্টিং কথা 8 জানুৱাৰী 2019 চনত ইয়াৰ চেনেলটোত প্ৰায় 20 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু ই ফাষ্ট গ্ৰয়িং চেনেল ভিতৰত ৰেকৰ্ড বনালে আপোনালোকে দেখিছে যে ইয়াৰ যোনটো চেনেল আছে 2018 চনত চবতকৈ বেছি গ্ৰ' কৰিলে কাৰণ ইয়াৰ ৰিজন এটাই হ'ল যে সেই সময়ত ই
টি সিৰিজ আৰু পিউডিপাইৰ সাবস্ক্ৰাইবাৰ ওপৰত কম্পিটিশন চলি আছে। এই টাইমত মিস্টাৰ বিজে ইউটিউবৰ এলগৰিদম ভালকে বুজি পাইছিল আৰু হি ট্ৰেন্ডটো ফলো কৰি আছিল আৰু ট্ৰেন্ড চলি আছিল পিউডিপাই। হি পিউডিপাইৰ সাপোৰ্টৰ কাৰণে বহুত বেছি ভিডিঅ' বনালে, বহুত বেছি লাইভ ষ্ট্ৰীম কৰিলে আৰু এই সময়ছোৱাত সাব টু পিউডিপাই নামেৰে টি চাৰ্ট বিলাব ধৰিল। সেইকাৰণে পিউডিপাইৰ যিমানবিলাক অডিয়েন্স আছিলে সেইবিলাক মিস্টাৰ বিজক ভাল পাব ধৰিলে, মিস্টাৰ বিজক ফলো কৰিব ধৰিলে, তাক চাব ধৰিলে, তাক সাপোৰ্ট কৰিব ধৰিলে। 2018 চনত তাৰ চেনেলটো বহুত ফাষ্ট গ্ৰ'। পিছৰ সময়ছোৱাত মিস্টাৰ বিজে 23 নৱেম্বৰ 2019 চনত নিজৰ চেনেলত এটা ভিডিঅ' আপলোড কৰিলে আৰু সেই ভিডিঅ'টোৰ নাম আছিল আই অপেন্ড এ ফ্ৰী বেংক। এই ভিডিঅ'টোত মিস্টাৰ বিজৰ ওপৰত এটা আৰোপ লাগে যে ই নিজৰ ভিডিঅ'টোত ডুপ্লিকেট পইচাৰ ইউজ কৰিছে, কিন্তু আগত গৈ কিনে মিস্টাৰ বিজে পুৰা ডাউট ক্লিয়াৰ কৰি দিয়ে। 2020 চনত ইউটিউবৰ পৰা সকলোতকৈ বেছি আৰ্নিং কৰিব পৰা ইউটিউবাৰ বনে। এইটো চাই ৱৰ্ল্ড ৱাইড যিমান ইউটিউবাৰ আছিলে সেইবিলাকৰ চকু মিস্টাৰ বিজৰ ওপৰত পৰে আৰু মিস্টাৰ বিজে আগতকৈ নিজৰ কণ্টেণ্ট ইম্প্ৰুভ কৰে, নিজৰ টিম বিল্ড কৰে আৰু এতিয়া বৰ্তমান মিস্টাৰ বিজৰ 250টা লোকৰ টিম আছে। কথা পাতিম মিস্টাৰ বিজ পাছফালে গ্ৰ'ৰ ষ্ট্ৰেটাজি কি আছিল, সঁচাই ই ইউটিউবৰ এলগৰিদম হেক কৰিছিল। তো বহুত ইণ্টাৰভিউত মিস্টাৰ বিজে সদায় এই কথাটোৱে কয় যে, আৰু এইটো সত্যও হয় যে ইউটিউবত ভিডিঅ' ভাইৰেল কৰাৰ বাবে 3টা কথা জনা উচিত। প্ৰথম CTR, আপোনালোকে চাব যে মিস্টাৰ বিজৰ যোনবিলাক থাম্বনেইল আছে সেইবিলাক ইমান বেছি লাইট কালাৰৰ হয়, ইমান বেছি এট্ৰেক্ট হয় যে 50টা থাম্বনেইলৰ ভিতৰতো তাৰ থাম্বনেইল বেলেগ দেখে, যোনটো বহুত বেছি মানুহক এট্ৰেক্ট কৰি তোলে। দ্বিতীয়তে ৱাচ টাইম, মিস্টাৰ বিজে কয় যে যদি আপোনাৰ ভিডিঅ'ত প্ৰপাৰ ৱাচ টাইম পোৱা যায় তো ইউটিউবে বাধ্য হয় আপোনাৰ ভিডিঅ'টো ভাইৰেল কৰি। সেইকাৰণে আপোনালোকে চাব যে ইয়াৰ ভিডিঅ'বিলাক যিমানো ডাঙৰ নহওক কিয় साल से लेकर पूरे 100 साल तक, और ये सब कम्पीट करेंगे पूरे $2.5 लाख के लिए। এডিটিং, মিউজিক আৰু সাউণ্ড এফেক্ট, স্ক্ৰিপ্ট ইমান এট্ৰেক্ট কৰে, সেইবাবে মানুহক চাবলৈ বহুত বেছি ভাল লাগে আৰু ইয়াৰ পুৰা ভিডিঅ'টো চায়ে লয়, নতুবা 50% কমে হ'লেও চায়। সেই কাৰণত বেছি ৱাচ টাইম পোৱাৰ বাবে ইয়াৰ ভিডিঅ' ভাইৰেল হয়। আৰু লাষ্ট পইণ্ট এইটোৱে হয় যে एक दिन बिताने के लिए मैं तुम्हें दूंगा $10,000। जो भी आखिर तक इस पर हाथ रख पाएगा वो इस जेट को जीत जाएगा। মিস্টাৰ বিষ্টে নিজৰ অডিয়েন্সক ভাবিব নোৱাৰা এটা এণ্টাৰটেইনমেণ্ট নিজৰ ভিডিঅ'ত দিয়ে, সদায় অডিয়েন্সক এটা নতুন এক্সপেৰিয়েঞ্চ দিয়ে, এটা নতুন কণ্টেণ্ট দিয়ে। সেইকাৰণে অডিয়েন্সেও ইয়াৰ লগত এংগেজ হয়। ইউটিউবৰ অফিচিয়েল ৱেবছাইটত চাব যে ইউটিউবেও এই কথাটোৱে কয় যে আপুনি ইউটিউবৰ এলগৰিদম কাৰণে নাভাবিব, আপুনি কেৱল অডিয়েন্সৰ কথা ভাবক। যদি আপুনি অডিয়েন্সক এংগেজ কৰিব পাৰে তেন্তে ইউটিউবে নিজে নিজে ভিডিঅ' ভাইৰেল কৰে। এইখিনিও হয় ইউটিউবত ভিডিঅ' ভাইৰেল কৰিবৰ কাৰণে টিপছ এণ্ড ট্ৰিক। এতিয়া যদি কথা পাতোঁ মিস্টাৰ বিজৰ আৰ্নিং চ'ৰ্চৰ বিষয়ে, আজি ই বহুত চ'ৰ্চৰ পৰা আৰ্নিং কৰে। যদি কথা পাতোঁ কেৱল ইউটিউবৰ 5ৰ পৰা 6টা ইয়াৰ পপুলাৰ ইউটিউব চেনেল আছে যাৰ পৰা বহুত ভাল আৰ্নিং কৰে। কিমান ৰেভিনিউ কৰে ইয়াৰ কথা আগত ডিছকাছ কৰিম। প্ৰথমে আপোনালোকে চ'ৰ্চবিলাক কাউণ্ট কৰক। প্ৰথম আছে ইউটিউব, দ্বিতীয়তে আছে ব্ৰেণ্ড প্ৰমোশ্যন আৰু তৃতীয়তে ইয়াৰ নিজৰ এটা ব্ৰেণ্ড প্ৰডাক্ট আছে। মিস্টাৰ বিষ্টৰ নামেৰে চকলেট, বাৰ্গাৰ আৰু কাপোৰৰ ব্ৰেণ্ড আছে, সেইকাৰণে সি এটা চ'ৰ্চফুল বিজনেছমেনো হয়। আনহাতে মিস্টাৰ বিষ্ট আজি আৰবাৰৰ ফাউণ্ড ৰাইজাৰো হয়, যোনটো $23 মিলিয়ন ফাউণ্ড ৰাইজ কৰিছিল আৰু আজি নিজৰ কষ্টৰ পৰা পৃথিৱীৰ সকলোতকৈ ডাঙৰ ইউটিউবাৰ। ইয়াৰ প্ৰথম চেনেলটোৰ কথা পাতোঁ, মিস্টাৰ বিষ্টত আজি 288 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে, যোনটো আজি টি চিৰিজৰ 266 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। আৰু দ্বিতীয় চেনেলটো মিস্টাৰ বিষ্ট গেমিঙত 44 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। ইয়াৰ পাছত বিষ্ট ৰিয়েক্ট, বিষ্ট ৰিয়েক্ট 2 এনেকা বহুতো চেনেল আছে য'ত মিলিয়নত ছাবস্ক্ৰাইবাৰ আছে আৰু মিলিয়নত ভিউজ আহে। আৰু এই সকলো চ'ৰ্চ মিলাই মিস্টাৰ বিষ্টৰ মান্থলি আৰ্নিং $3 মিলিয়ন। আৰু এইটো কনফাৰ্ম নহয় যে ইউটিউবৰ বিজনেছত কেতিয়াও আৰ্নিং কনফাৰ্ম নহয়, কেতিয়াবা বাঢ়িও যায় কেতিয়াবা কমিও যায়, তথাপিও এটা এভাৰেজ পইণ্ট 3 মিলিয়ন পাৰ মান্থ ইয়াৰ আৰ্নিং হয়। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিলে, আই হোপ আপোনালোকক ভাল লাগিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।